ভাবিছেগে আপোনালোকে মোক দেখি পেলাই আচৰিত হৈ গৈছে কি হৈছে এৰ বুলি ইমান ধিনচাককৈ আহিছে একচুৱেলি মই আজি ফটো উঠিম ঘৰতে একচুৱেলি ফটোশ্বুট কৰিম মোক ফটো উঠাব মোৰ ভণ্টি মোৰ কাজিনজনীয়ে আৰু সেইকাৰণে মই আপোনালোকক দেখাই থাকিম মই কেনেকৈ ঘৰতে ফটো উঠি থাকোঁ এইজনী আহি আছে ৰখক মই দেখাই আছোঁ এইজনী মোৰ কাজিন হেল্ল' কওঁ হেল্ল' কওঁ হেল্ল' আৰু এটা কথা এই লেহেংগাযোৰ কিন্তু মোৰ নহয় দেই মোৰ কাজিনজনীৰ ফ্ৰেণ্ড এজনীৰহে সেইকাৰণে তাইৰ ওচৰতে আছিলে লেহেংগাযোৰ সেইকাৰণে মই ভাবিছোঁ কি পিন্ধি পেলাই ফটো এটাই উঠিলোঁ ধুনীয়াকৈ মই ফটোজবিলাক দিবলৈ ট্ৰাই কৰিম কি ফটোজ উঠিলোঁ ৰখক এতিয়া মই টিকলিহঁতৰ ঘৰলৈ যাম টিকলিয়ে মোক লিপষ্টিক লগোৱা দেখিলে তাইৰ ৰিয়েকশ্যনেই বেলেগ হৈ যায় মই এতিয়া চামগৈ তাই কি মোক দেখি কি ৰিয়েক্ট কৰে ব'লক এইখন আমাৰ ঘৰ এখন এইখন টিকলিৰ ঘৰ মই গৈ আছোঁ টিকলিৰ ঘৰলৈ আৰু লিপষ্টিক মাদা দি দিয়া কোন হয় বাইদেউ কোন হয় কৈ দিয়াচোন ঝুমুকে কৈ দিয়া পিনে আহা কোন হয় মই কৈ দিয়া কোন হয় কৈ দিয়া তুমি নাই মোক মৰম কৰি দিয়া হেল্ল' কৈ দিয়া ইয়াত হেল্ল' কৈ দিয়া হেল্ল' হৈ গ'ল দেই কি কৰিছা শ্ৰেয়া শ্ৰেয়া কি কৰিছা ফটো উঠাইছা তুমি পিপিক ফটো উঠাইছা বাবা আমাৰ টিকলি ফটোগ্ৰাফাৰ DSLR এটা কিনিয়ে দিব লাগিব যেন পাইছোঁ বাৰ্থডে দিবৰ ৰখক এটা বেলেগ এটা লোকেশ্যনলৈ যাওঁ আচ্ছা ক'ত উঠোঁ এতিয়া মই বেলেগ এটা লোকেশ্যনত ফটো উঠিবলৈ যাম ৰখক হা আচ্ছা ইয়াত উঠিম ৰখক দেখাই থাকিম আপোনালোকক এইকণতে উঠিম বুলি ভাবিছোঁ এইকণতে দেখিয়ে থাকে চাগে আপোনালোকে মোৰ যোন যোন মোৰ ফ্ৰেণ্ড লিষ্টত আছে তাহাঁতি চাগে দেখিয়ে থাকিব এইকণতে আমি উঠিয়ে থাকোঁ চাই লওঁ
ঘামি গ'লোগে এয়া বহুত গৰম দেই আজি চেণ্ডেলযোৰ পিন্ধিলোঁ হৈ গ'ল মোৰ ফটো উঠা আহিলোঁ ঘৰ আহিলোঁ মানে অলপ টাইম হ'ল আহি পেলাই শুলোহি আৰু মই যেনেকৈ ফটো উঠোঁ এজনী আমাৰ টিকলি আৰু মই কেনেকৈ ফটো উঠোঁ ঘৰতে সেইখিনিয়ে আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব থেংক ইউ